বিশ্বনাথত হিতাধিকাৰী কৃষকৰ মাজত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছনৰ অধীনত শালি ধানৰ বীজ বিতৰণ। বিশ্বনাথ জিলা কৃষি বিষয়া কাৰ্যালয়ত আজি পাভৈ কৃষি চক্ৰৰ অন্তৰ্গত 40 জন হিতাধিকাৰী কৃষকক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছনৰ অধীনত 9 কুইণ্টেল শালি ধানৰ বীজ জাত নুমলী বিতৰণ কৰা হয়। এই অনুষ্ঠানতে জৈৱিক সাৰ আৰু কীটনাশক ইত্যাদিও বিতৰণ কৰা হয়। জিলা কৃষি বিষয়া দিব্যজ্যোতি ফুকনৰ উপস্থিতিত আয়োজিত এই বিতৰণ কাৰ্যসূচীত বিশ্বনাথ জিলাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া প্ৰদীপ তালুকদাৰ, পাভৈ কৃষি চক্ৰ কৃষি উন্নয়ন বিষয়া লয়নময় বৰঠাকুৰ লগতে জিলা কৃষি বিভাগৰ বিভিন্ন পদ মৰ্যাদাৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকি পদ্ধতিগতভাৱে কঠীয়া ৰোপণ, সাৰ প্ৰয়োগ আৰু খেতিডৰা চপাই উঠি ধান ক্ৰয়ৰ দ্বাৰা উপকৃত হোৱাৰ কথা কৃষকসকলক অৱগত কৰে। এই কাৰ্যসূচীতে হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে শস্যডৰা বীমাকৰণ কৰিবলৈ আহ্বান জনোৱা হয়।